এয়া হৈছে যোৰহাটৰ মইনাপুৰীয়া বৰামঘৰ। আমি সেইদিনা গৈছিলোঁ আৰু মোৰ ইউটিউব চেনেলটো খুলি থোৱা আছিলে, ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা কৰি ৰাখোঁ। তেনেকৈ চেনেলটোত ভিডিঅ' দিয়া হোৱা নাই, ভাবিছোঁ সৰু সুৰাকৈ হ'লেও এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। এইফালে ধূপ-চাকি জ্বলাবৰ বাবে ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে। নামঘৰৰ গাতে লাগি আছে ধুনীয়াকৈ ডাঙৰ হল এটা, তাতে চাকি আৰু ধূপ জ্বলাব পৰা ব্যৱস্থা আছে। বহুত ডাঙৰ হয় হলটো, ধুনীয়াকৈ চাকিবোৰত লগাই দিছোঁ। ভাদ মাহত আহিলে বা শংকৰদেৱ বা মাধৱদেৱৰ তিথিত যেতিয়া আহোঁ তেতিয়া বহুত ভিৰ হয়। চাকি লগাবলৈ মানে একদমেই জেগা নথকাকৈ হয়, যেনে তেনে গছ লগোৱা মানে জেগা এখন উলিয়াব লগা হয় আৰু চাকি গছ লগাবলৈ। কিন্তু একদম ধুনীয়াকৈ আগত লগাব পাৰিছোঁ চাকি গছ, সেইকাৰণে মনটো কিবা এটা ভাল লাগিলে।